অসমৰ বেছিভাগ লৰাই জীৱনত দুখী কিন্তু কিয় এই পাঁচটা মিষ্টেকে সিহঁতক ভিতৰে ভিতৰে ধ্বংস কৰি আছে ৰবা তুমিও এইকেইটা ভুল কৰি আছা নেকি মিষ্টেক নম্বৰ 1 লেজিনেছ ৰাতিপুৱা 11টা বজাত উঠা 4 ঘণ্টা ইনষ্টাগ্ৰাম চলোৱা দিনটো একো নকৰাকে থকা লৰাবিলাকে ভাবে দিছ লাইফষ্টাইল ইজ কুল কিন্তু আচলতে সিহঁতৰ বাবে এইটো স্লো পয়জন নম্বৰ 2 অনলি ফান নো ডিসিপ্লিন যদি তোমাৰ জীৱনটো অকল পাবজি ৰিলছ আৰু মিমছৰ মাজতে যদি ঘূৰি থাকে এদিন এটা সময় আহিব যেতিয়া তোমাৰ লগত কোনো বন্ধু নাই কোনো তোমাক ফোন নকৰে কেৱল হাৰ্ছ ৰিয়েলিটি ইয়াৰ একমাত্ৰ উপায় হ'ল ডিসিপ্লিন নম্বৰ 3 নিজকে কম মূল্য দিয়া মই সিহঁতৰ দৰে কিয় হ'ব নোৱাৰো সি মোতকৈ বহুত ওপৰত নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰা মনত ৰাখিবা তুমি বিশেষ কিন্তু চেষ্টা অবিহনে জীৱনত একো কৰিব নোৱাৰি নম্বৰ 4 ইগনোৰিং গাইডেন্স তুমি ভাবা তুমি সব কিছুৱে জানা সেই কাৰণে তুমি কাৰো কথাই নুশুনা শিক্ষক মা দেউতা দাদা বাইদেউ কাৰো কথাই নুশুনা এইটোৱে তোমাৰ ডাঙৰ ভুল কিন্তু যেতিয়া তুমি ডাঙৰ কথাও শুনিবা তেতিয়া তোমাৰ আচল উন্নতি আৰম্ভ হ'ব নম্বৰ 5 আছামিজ বুলি হীনমন্যতা তুমি অসমীয়া বুলি নিজকে লাজ লাগে নেকি তুমিও ভাবা নেকি সফলতা পাবলৈ ইংলিছ ক'ব জানাতো জৰুৰী এইটো মনোভাৱ বহুত ডেঞ্জাৰাছ অসমীয়া হোৱাটো আমাৰ কমজোৰি নহয় আমাৰ শক্তিয়ে